একাংশ ব্যক্তিয়ে এই চুকুৰালীক হাঁহে আৰু এতিয়াও হাঁহি আছে। কিন্তু এই চুকুৰালীয়ে কিছুমান মন্তব্য আগবঢ়াইছে, যিবিলাক মন্তব্য শুনিলে হয়তো বা দেখিলে হয়তো আপোনাৰ মনটো ভাল লাগি যাব। তেওঁ কৈছিলে, মোৰ আহা অলপ পলম হৈ গ'ল, আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। কিন্তু কিয় আহা পলম হৈ গ'ল আপোনালোকক মই কৈ দিছোঁ শুনক। তেওঁ কৈছিলে যে মোৰ কিছুমান কেছ আছে, 7টামান কেছ আছিলে, এই 7টা কেছত মই যদি যাব নোৱাৰোঁ তেন্তে মই জৰিমনা ভৰিব লাগিব। সেইবাবে মই এই বানপীড়িত ভুগি থকা ৰাইজসকলৰ ওচৰত মই আহিব নোৱাৰিলোঁ। আপোনালোকৰ ওচৰলৈ মই ক্ষমা বিচাৰিছোঁ। কিন্তু সেই চুকুৰালী এতিয়া চাওক, যিসকলে হাঁহে তেওঁলোকে এতিয়া লাজ পাব লাগে। চুকুৰালীয়ে যদি ভাবিলেহেঁতেন যে মোক এনেকৈ হাঁহে মই নাযাওঁ তাত, কিন্তু এইটো নাভাবিলে। তেওঁ মানৱতা হিচাপে এইটোও কৈছিলে যে মই যিমানটো পাৰোঁ, যিমানটো শক্তি মোৰ আছে, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু মই গাঁৱৰ পৰা লেবাৰ লৈ আহিছোঁ, মই আগত পৰিৱেশবিলাক চাই লওঁ, চাই লোৱাৰ পাছত চাফা কৰিবলৈ লগাই দিম। সেইবাবে যিকোনো মানুহক দেখি ভাষা শুনি মানুহক নাহাঁহিব প্লিজ। আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে এইটো হাঁহিবলগীয়া কাৰণ নহয়। এইজন চুকুৰালীৰ লগত বহুতে ভিডিঅ' বনাবলৈ বহুতে ঠাট্টাও কৰিছিলে। এটা ভিডিঅ'ত পাইছিলোঁ যেতিয়া গুৱাহাটীত তেওঁ যেতিয়া দোকান এখন দি পিনি চলি আছিলে, তেতিয়া কিছুমানে দম দি পিনি বস্তু খাই দিছিলে। আৰু একাংশ ব্যক্তিয়ে কি কৰিছিলে, তেওঁৰ যিখন দোকান আছিলে সেই দোকানখন নি পিনি পুখুৰী এটাত দলি মাৰি দিছিলে। কিন্তু সেইটো বহুত বেয়া কাম কৰিছিল। কিন্তু চাওক, সেইজন চুকুৰালী এতিয়া এই বানপীড়িত ভুগি থকা ৰাইজসকলৰ বাবে কিবা এটা সুবিধা লৈ তেওঁ কাম কৰিবলৈ আগবাঢ়ি আহিছে।